কোনে কোনে বাৰু মোৰ দৰে জাতিলাও বাকলিখিনি পেলাই নিদি জ্বলা ভাজি কৰি খাই ভাল পায়। যিহেতু বহুত দিনৰ পৰা জাতিলাও খাবলৈ পোৱা নাছিলোঁ, যিহেতু এতিয়া পাই গ'লোঁ, জাতিলাও বাকলিখিনিকো বোলো পেলাই নিদি আজি জ্বলা ভাজিকে বনাওঁ। সেইকাৰণে প্ৰথমতে কেৰাহীত তেল দি পাঁচফোৰণ দুটামান দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, তাৰপিছত এইখিনি গোটেইখিনি ভাজি লৈছোঁ। লগতে কুন্দুলি আৰু আলুও দি দিছোঁ। এনেদৰে জ্বলা ভাজিখন খাই খুবেই টেষ্টি লাগে। বাকী কোনে কোনে ভাল পায় এনেদৰে খাই। ইয়াতে পৰিমাণ অনুসৰি নিমখ হালধি দি ল'লোঁ। তাৰপিছত জলকীয়া 5টামান দি দিছোঁ। যিহেতু জ্বলা বেছি হ'লেহে খাই ভাল লাগে চব্জিখন। এয়া অকণমান ভাঙি ভাঙি দিছোঁ জলকীয়াখিনি।